কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কথাটো নিবিচাৰে। কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী 1000 পৰিয়াল ইয়াৰ সংস্থাপন পাব। 1000 যুৱক যুৱতীয়ে নিবনুৱা সমস্যা পূৰণ কৰাৰ স্বাৰ্থত 1000 পৰিয়ালে চাকৰি পাব। ইয়াত সেই চাকৰিতে বঞ্চিত হৈছে। এতিয়া সেইটো কোনে এইটো দায়িত্ব ল'ব? এতিয়া জীয়াই কথা লওক। তাৰ মানুহবিলাকৰ যিমানখিনি সেই গাঁৱৰ এৰিয়া আছে, যিমানখিনি চুবুৰী আছে, তাৰ মানুহবিলাকক ফ্ৰী কানেকশ্যন দিম বুলি MOU সাইন কৰা হৈছে। বিনামূলীয়া তেওঁলোকক কাৰেণ্ট দিয়া হ'ব, টকা পইচা দিব নালাগে। লগতে ওচৰত পাজৰে যিমানখিনি আছে গোটেইখিনি তেওঁলোকে ব্লেক টপিং ৰাস্তা বনাই দিম বুলি কৈছে। আৰু তাৰ যিমানখিনি তাৰ স্কুল আছে, এডুকেশ্যন ইনষ্টিটিউশ্যন, তাত দিয়া হ'ব বুলি কৈছে তেওঁলোকে। গতিকে সেইবিলাকৰ তেওঁলোকে ৰাইজৰ ডেভেলপমেণ্ট কামটো তেওঁলোকে বিচাৰে। আপোনালোকে জানে যে জীয়াইকাথাটো ফ্লাইঅভাৰ ইয়াত বনালে গৰম বেছি হ'ব। সৈনিক স্কুল হ'লে ইয়াতে আৰ্মিয়ে ৰেপ কৰিব। চলাৰ প্ৰজেক্ট আহিলে সেইটোতো বেয়া বুলি কৈছে। তেওঁতো খালি এটাই উদ্দেশ্য যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামটো পূৰণ হ'ব নালাগে। কাৰ্বি আংলং আৰে বিৰোধী কৰা এটা সীমা থাকে, এটা সীমা নাথাকাৰ কাৰণে মানুহে ওলাই আহিছে যে এনেই আহিব নেকি, আমি ইয়াৰ ৰাইজে সদায় আহিব নেকি? তাৰমানে মানুহক আমি ৰাখিব পাৰে নেকি? যে জীয়াইকাথাৰ যে ইমান অপপ্ৰচাৰ কথা কৈছে, মনোসজা কথা কৈছে, তেওঁ সদায় পলিটিকেল কনস্পিৰেচি কথা কৈছে। গতিকে সেইটো কাৰণে মানুহে বেয়া পায়। কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহবিলাক, সকলো জাতি জনগোষ্ঠীবিলাকে ইয়াত মানুহে বসবাস কৰা সহজ সৰল মানুহ। এইটো তেওঁ ৰাইজৰ কাৰণে ৰাইজৰ শত্ৰু হয়। এইটো ৰাইজে বেয়া পাই আছে। যেতিয়া চলাৰ প্ৰজেক্টৰ তেওঁ বাধা দিয়াৰ লগে লগে এইটো চলাৰ প্ৰজেক্ট এইটো হ'ব, কিন্তু EDB নহ'ব, EDB ফাণ্ডিং নহ'ব পাৰে, কিন্তু বেলেগ হ'ব পাৰে। যিজনে প্ৰণয় কি আছে এইটোতো দলে, তেওঁতো ইয়াত নহয়। কাৰ্বি আংলঙৰ মানুহ তেওঁ বোকাঘাট থাকে, আৰু তেওঁতো বহুত কেছ আছে বুলি কৈছে, ক্ৰিমিনেল কেছ আছে, মাৰ্ডাৰ কেছো আছে বুলি কৈছে। এবাৰ অতুল বৰাৰ লগত ইলেকশ্যন হাৰিছে, হাৰিছে। গতিকে সেইবিলাকৰ লেফটিষ্ট মানুহবিলাকহে এনেকুৱা কাম কৰে।